নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো এজুকেয়াৰ জিকেলৈ আৰু দিব খুজিছো এটা শেহতীয়া খবৰ আহিছে অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা মুকলি হৈছে বহুকেইটা শিক্ষকৰ পদ এলপি ইউপি শিক্ষকৰ পদ আৰু এই পদসমূহত ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে আপোনালোকে আবেদন কৰিব পাৰে যিসকলে টেট কোৱালিফাইড ক্যান্ডিডেটস আছে অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে এপ্লাই কৰিব পাৰিব এই পদসমূহৰ বাবে আইছে কৰ পৰা এই ভ্যাকেন্সি সবিশেষ ভিডিওটো জনাই আছো ভিডিওটো শেষলৈকে চাব ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়াৰ কৰিব আৰু যদি হে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব সো এই ভ্যাকেন্সি সমূহ আহিছে ডিৰেক্টৰ অফ এডুকেশ্যন বিটিসি অধীনত অৰ্থাৎ কোকৰাঝাৰ জিলাত অৱস্থিত বিটিসিৰ শিক্ষা বিভাগৰ ফালৰ পৰা মুকলি হৈছে এই লেটেষ্ট এডভাৰটাইজমেন্ট আৰু এইখন হৈছে সেই বিজ্ঞাপনখন 28 জুলাই 2021 ত এই বিজ্ঞাপনখন ইস্যু কৰা হৈছে আৰু ইতিমধ্যে পাবলিশ কৰা হৈছে অনলাইন আবেদন আৰম্ভ হৈছে আমি ইয়াতে দেখা পাইছো যে এইখন প্ৰকাশ কৰা হৈছে অফিস অফ দা ডিৰেক্টৰ অফ এডুকেশ্যন বিটিসি কোকৰাঝাৰৰ ফালৰ পৰা সো ইয়াতে আমি দেখা পাইছো এলপি স্কুলৰ বাবে পদৰ সংখ্যা সৰ্বমুঠ 347 টা আৰু এই পদসমূহৰ ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি ডিস্ট্ৰিক্ট ওয়াইজ বিভাজন দিয়া আছে কোকৰাঝাৰ জিলাত আছে 103 টা পদ তাৰে 44 টা বড়ো মিডিয়ামৰ আৰু 59 টা অসমীয়া মাধ্যমৰ তাৰোপৰি আমি দেখা পাইছো জিৰাং জিলাত আছে 21 টা পদ 13 টা বড়ো মাধ্যমৰ 8 টা অসমীয়া মাধ্যমৰ 140 টা পদ আছে বাক্সা জিলাৰ 34 টা বড়ো মাধ্যমৰ আৰু অসমীয়া মাধ্যমত আছে 106 টা পদ আৰু উদালগুৰি জিলাত আছে 83 টা পদ তাৰে 25 টা হৈছে বড়ো মাধ্যমৰ আৰু 58 টা হৈছে অসমীয়া মাধ্যমৰ একেদৰে এমই সেকশনত অৰ্থাৎ আপাৰ প্ৰাইমাৰীৰ বাবে আছে পদৰ সংখ্যা এনে ধৰণৰ ইয়াতে আমি সৰ্বমুঠ পদৰ সংখ্যা যদি লক্ষ্য কৰো আমি দেখা পাম 80 টা আছে সৰ্বমুঠ পদ আৰু কোকৰাঝাৰ জিলাত আছে 24 টা পদ ইয়াতে Category wise বিভাজন সমূহ দিয়া আছে অ্যাসিস্ট্যান্ট টিচাৰ সায়েন্স টিচাৰ নে হিন্দী টিচাৰ কোকৰাঝাৰত 24 টা চিৰাঙত আছে 13 টা বাক্সাত 19 টা আৰু উদালগুৰিত আছে 24 টা পদ আৰু এই পদসমূহত অনলাইন আবেদন জনাব পাৰে আপোনালোকে অফিচিয়েল ওয়েবসাইট যোগে অফিচিয়েল ওয়েবসাইটটো হৈছে debtc.in আৰু এই ওয়েবসাইট যোগে আপোনালোকে অনলাইন আবেদন জনাব পাৰিব আৰু এই পদসমূহত আবেদন জনাবলৈ টেট উত্তীৰ্ণ হ'ব লাগিব অবশ্যই বিটিসি টেট বা অসম টেট যিকোনো টেট উত্তীৰ্ণ হলে এপ্লাই কৰিব পাৰিব ইয়াতে ইম্পৰ্টেন্ট পইণ্ট কেইটামান দিছে চাই লব এক নম্বৰ ইন্টাৰভিউ ডেট পৰৱৰ্তী সময়ত জনাই দিয়া হ'ব এনেদৰে লিখিছে লগতে ক্যান্ডিডেটস বিলংগিং টু বিটিআৰ শ্যাল বি গিভেন ফাৰ্স্ট প্ৰিফাৰেন্স অৰ্থাৎ বিটিআৰ ৰিজনৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে অগ্ৰাধিকাৰ লাভ কৰিব অৱশ্যে অসম টেট উত্তীৰ্ণ বা অসমৰ অন্য জিলাৰ পৰাও এপ্লাই কৰিব পাৰিব এই পদসমূহৰ বাবে আৰু বাকি অনলাইন আবেদন কেতিয়া পৰা আৰম্ভ হোৱাৰ কথা কৈছে 29 জুলাই 2021 ৰ মাজ নিখাৰ পৰা চলিব 12 আগষ্ট 2021 লৈকে কোনো ধৰণৰ অফলাইন আবেদন গ্ৰহণ কৰা নহব কেৱল অনলাইন যোগে আবেদন কৰিব পাৰিব এই পদসমূহৰ বাবে ইয়াতে অন্যান্য ক্ৰাইটেৰিয়া সমূহ দিয়া আছে টেটৰ ল্যাঙ্গুৱেজ অনত যি মাধ্যম আছিল সেই মাধ্যমত এপ্লাই কৰিব পাৰিব সো ইয়াতে গুটিখিনি তথ্য দিয়া আছে ভালদৰে চাই লব এডভাৰটাইজমেন্টৰ পিডিএফ মই ভিডিও ডেসক্ৰিপচনত দি দিম স্কেল অফ পে উল্লেখ কৰা আছে পেমেন্ট 2 অনুসৰি 14000 টকাৰ পৰা 60500 টকা দৰমহা নিৰিখ লাভ কৰিব এলপিৰ এসিস্ট্যান্ট টিচাৰ সকলে ইউপি টো একেখিনিয়ে লাভ কৰিব অৱশ্যে ইয়াতে গ্ৰেড পেৰ কথা কতো উল্লেখ কৰা হোৱা নাই ইয়াতে ইম্পৰ্টেন্ট পইণ্ট এটা আপোনালোকে লক্ষ্য কৰিব ইয়াতে যিসকল বিটিসিৰ অধীনৰ ছমহীয়া কন্ট্ৰাকচুৱেল টিচাৰ আছিল তেওঁলোকৰ বাবে 50 নম্বৰ ৰিজাৰ্ভ ৰখা হৈছে 50 নম্বৰ লাভ কৰিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট তেওঁলোকে দিব লাগিব আৰু বাকি অন্যান্য যিসমূহ মাৰ্কছৰ ডিটেইলছ ইয়াতে দিয়া আছে কোন কোন ক্ষেত্ৰত কিমান মাৰ্কছ লাভ কৰিব ইয়াতে আপোনালোকে যদি দেখা পাইছে এলপিৰ বাবে হায়াৰ সেকেন্ডাৰী মাৰ্ক আসাম টেট বা বিটিসি টেটৰ মাৰ্ক প্ৰফেশনাল কোৱালিফিকেশন অৰ্থাৎ ডিএলএড বা বিএডৰ মাৰ্ক ধৰা হ'ব এনসিসি যদি সি সাৰ্টিফিকেট থাকে তেনহলে 10 মাৰ্ক বি সাৰ্টিফিকেট থাকিলে 5 নম্বৰ লাভ কৰিব আনহাতে যদি হে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিছে কোনো ধৰণৰ খেলত তেনেহলে 10 নম্বৰ আৰু কোনো ধৰণৰ সাংস্কৃতিক দিশত যদি প্ৰতিনিধিত্ব কৰিছে অসমক ৰাষ্ট্ৰীয় মাধ্যমত তেনেহলে 10 নম্বৰ লাভ কৰিব আপাৰ প্ৰাইমাৰীৰ ডিটেইলছ ইয়াতে দিয়া আছে সো থুলমুলকৈ কথা এখিনি অফিচিয়েল এডভাৰটাইজমেন্টখনত গটিখিনি তথ্য আপোনালোকে চাই লবই পাৰিব এটা মই দেখাইছো অনলাইন আবেদনৰ বাবে অফিচিয়েল ওয়েবসাইট কোনটো এটো হৈছে অফিচিয়েল ওয়েবসাইট debtc.in আৰু ইয়াতে চাওক এয়া অনলাইন আবেদনৰ লিংক ইতিমধ্যে এক্টিভেট হৈ গৈছে অনলাইন এপ্লিকেশন আৰ ইনভাইটেড ফৰ ফিলিং আপ দ্য পোষ্ট অফ এলপিইউপি টিচাৰ্স এটো লিংকত ক্লিক কৰিব এপ্লাই নাও আৰু আপোনালোকৰ সন্মুখত এখন অন্য পেজ খোল খাব ইয়াতে ৰেজিষ্ট্ৰেচনৰ পেজ সো ৰেজিষ্ট্ৰেচন কৰি লব আৰু যিসকলে ইতিমধ্যে ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে তলত লগইন কৰিব পাৰে ৰেজিষ্ট্ৰেচনৰ বাবে নেম মোবাইল নম্বৰ পাসওয়াৰ্ডটো নিজে দি লব লাগিব আৰু লগইন কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব সো থুলমুলকৈ কথা এখিনিয়ে ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি হে তেলকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ